একদম মেঘে চুমি আছে পৰ্বতখন এই পৰ্বতৰ ওপৰত পৰ্বতৰ টিলা ওলাই আছে মই দেখুৱাম আপোনালোকক এটা টিলা যেন হৈ আছে ওপৰত মেঘৰ মাজত চাব দেই মেঘৰ মাজত একদম হেৰিকে ওলাই আছে পাইছেনে মেঘৰ মাজত সেয়া মেঘৰ মাজত কেনেকুৱা বৰফৰ মাজত This is Kashmir Kashmir নহয় নে কৈছো নাই কন্যাকুমাৰী আমি অসমৰ ভাৰত সীমান্তৰ বাক্সা জিলাৰ নামটো সম্পূৰ্ণকৈ কোৱা নাই চব লাহে লাহে কোহুৱা খুলিছে চেনেলটোৰ নাম হ'ল ৰিড কোহুৱা আৰু এই ইয়াত কোহুৱা খুলিছে ঠাণ্ডা ठंडी लगती है रोज़ ठंडी लगती है महिना से काम কি দৃশ্য দেখাইছো আপোনালোকক চাওক কি দৃশ্য দুয়োফালে অৰণ্য অট্টালিকা অৰণ্য সন্মুখত চাওক পাহাৰখনক মেঘে ঢাকি আছে মেঘ কুকুলা মেঘ তাকে চেষ্টা কৰা বন্ধ এনেকুৱা ঠাইত চেষ্টা কৰা বন্ধ হাতী আৰু ঢাকিলিকে হাতী আপোনালোক আমি হাতী দেখুৱাব নোৱাৰিলে হাতীৰ গু দেখুৱাম হাতীৰ লাট দেখুৱাম নহয় দেই আৰু দেই গাড়ীখন নাযাব নহয় আপোনালোকে প্ৰকৃতিৰ মনোমোহা পৰিৱেশ চাই লওক গাড়ী আমাৰ যাব খোজা নাই ইয়াত ডাঙৰ ডাঙৰ হাতী ওলাই আমি শুনিছোঁ চাওঁ হাতী ওলালে কি কৰিম মই হাতী ওলালে মই ইয়াক এৰি দৌৰিম দেখা চাওক কি হয় আচলতে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত বহুত বিপদজনক কথা থাকে সাৱধান নহ'লে ইয়াৰ পৰা পৰি যাব পাৰে কিমান তলত দেখা পাইছেনে গছৰ আগটোৰ আৰু তলত আছে নিজৰা সেই তলত নিজৰা এটা আছে বহু তলত এটা নিজৰা আছে আপোনালোকে শব্দটো পাই আছে নিজৰা শব্দ পাই আছে ওখ পোহৰ বহুত গছ আছে ইয়াত সুন্দৰ সুন্দৰ গছ আছে উধৰাও এই শব্দ শুনক বিভিন্ন চৰাই চিৰিকটি পক পোৱা শব্দ শুনক হয় এইখিনি অলপ ভাল হৈছে এইখিনিত শব্দ হয় তলত কুলু কুলু নিজৰ ফুল শুনি আছোঁ বহুত তলত নেদেখি কিন্তু ইমান তলত দেখা পোৱা নাযায় কি হ'ল আপোনাৰ লাগছে না ক'ৰ পৰা আহিছে আমি কিমান দিন আমি এনেকুৱা ৰাস্তাটো পাহৰি নাই আমি একদম পাহাৰৰ বেলেগ ৰাস্তা দি আছোঁ আমি বনোৱা ৰাস্তা আপোনালোকে আৰাম পাইছে অলপ আহি কেনে লাগছে মনটো কেনে লাগছে আহি হাইবে আছে না পানী আৰু পানী খাই ল'ব বেছিকৈ আহিয়ে আমি এতিয়া হেৰিত আছোঁ আচলতে পাহাৰৰ মাজে মাজে আহি এটা মন্দিৰ পালোঁ আমি গম পালোঁ কি সেয়া হেনো মইনা পুখুৰী মন্দিৰ আৰু সেইটো পুৰণা মন্দিৰ অপ্ৰত্যাশিত মন্দিৰ দৰ্শন কৰিম বুলি অহা নাছিলোঁ আমি সেইটো মন্দিৰ কিন্তু দেখা পালোঁ গতিকে যিহেতু আৰু মন্দিৰ উদ্দেশ্য নহয় আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ নকৰোঁ আমি নেচাৰৰ হেৰি কৰোঁ আমি এইটোৱে আমি জনাত এইটোৱে বোধহয় আমি সুধিম আপোনালোকক দেখাবলৈ যত্ন কৰিম এইটো কি আচলতে চাওঁ বহুত বোকা আছে আমি চেষ্টা কৰিম ৰাতি এই ৰাতি কি মাছ আছে নেকি খড়গ মাছটো মগৰ ৰাতি এই পুখুৰীটো ঘূৰি পেলাই
মানে ঠাইখন বিখ্যাত হৈছে মানে কি হৈছে গাছটো এটা পৰি গৈছিল চাফা কৰি কিনে আমি গাছটোৱে বাকলি অলপ মাছৰ কাণত লাগি গ'ল আৰু মৰিব বুলি তাতে টেংকি মাছ ডাঙৰ হৈছে ডাঙৰ মাছ হৈছে তাৰমানে 6-7 ওজন এটাত পানী কিমান আছে পানী মানে এইটোৱে আৰু মইনা পুখুৰী সৰু এটা পুখুৰী তাতে ইমান মানে পানীটো নুশুকাই নেকি কোনোদিন নুশুকাই পানী নুশুকাই বুলি কৈছে এইটো পানী কোনোদিন নুশুকাই এইটো পুখুৰীটোৰ বিশেষত্ব এটা গতিকে এনেকুৱা পুখুৰী এটা পাহাৰৰ ওপৰত হিমালয়ৰ ওপৰত পানী নুশুকায় এইটো কিন্তু এটা বিৰাট মাহাত্ম্য থকা কথা চবতে পানী শুকায় ইয়াত পানী কিয় নুশুকায় এইটো সেইটো বিজ্ঞানৰ কথা আছে বাৰু মাহাত্ম্য নহয় যিহেতু আমি বিজ্ঞানৰ ছাত্ৰই বুলি ক'ব পাৰোঁ ভাল লাগিব শিক্ষাৰ ছাত্ৰ নহয় গতিকে পানী নুশুকা কাৰণটো এটা ডাঙৰ কাৰণ সেইটোক আমি নিশ্চয় মানে হেৰি কৰিব লাগিব আৰু আপোনালোকেও আহক পাহাৰৰ সৌন্দৰ্য লওক পৰ্বতৰ সৌন্দৰ্য লওক আৰু পৰ্বতৰ সৌন্দৰ্যৰ লগে লগে মানে কি এটা সুন্দৰ মন্দিৰ ভৈচম্পা মন্দিৰৰো মানে হেৰি লওক গতিকে আপোনালোকক দেখুৱালোঁ ইয়াত ক'ৰবাত এটা গুহা থকা বুলি শুনিছোঁ আমি সেইটো দেখুৱাবলৈ যত্ন কৰিম আহকচোন বাৰু পানী কিবা এটা শব্দ হৈ আছে ভয় লাগে ৰাতি আছিল মানে বাপৰে এই শব্দটো শুনি যাব ইয়াত তাৰে মইনা পুখুৰী এটা ত্ৰিভুজ কোণৰ পুখুৰী সেই পুখুৰীটো মই তাৰে স্থানীয় মানুহক সুধিলোঁ সোধোতে দুটামান কথা কৈছে যে কি কৈছে ইয়াতে দুটা মইনা চৰাই আছিল আৰু সেই পুখুৰীটোত দুয়োফালে দুটাই আছিল আৰু যেতিয়া গছৰ পাত পৰিব সেই গছৰ পাতটো সেই পুখুৰীত পৰিব দিয়া নাছিল সিহঁতে উৰি লৈ ফুটেৰে ফুটিয়াই লৈ গৈছিল এটা বৈশিষ্ট্য তাৰপিছত মানুহে সেই দুটা পক্ষীক মাৰি পেলোৱাৰ পিছত সেই নোহোৱা হৈছে আৰু মানুহখিনিও মৰি গৈছে মানুহ মৰিছে সেইটো আৰু তাত জানিব পৰা মতে মানে বাঘ আৰু হৰিণে একেলগে পানী খাইছে বাঘ আৰু হৰিণে এইটো আৰু কোনোদিন এই পুখুৰীটোৰ পানী কেতিয়াও নুশুকায় সেইটোৱে বাবু এইটো বাবু মইনা না মনো এইটো আপোনালোকে গম পালে মইনা পুখুৰীৰ ঐতিহ্য গুৱাহাটী চাবলৈ মানুহ আহি আছে ইয়াত মইনাটো মাৰিছিল নে কি কৈছিল মইনা চৰাইটি মানুহে মাৰিছিল তাৰপিছত কি হৈছিল তাৰপিছত মানুহবিলাক মৰি গৈছিল তাৰপিছত এই ঠাইখিনি মাহাত্ম্য প্ৰকাশ পায় আৰু তেতিয়া মইনা পুখুৰী হিচাপে বিখ্যাত হ'ল আৰু ইয়াত ভৈচম্পা মন্দিৰ নিৰ্মাণ কৰিলে কোনোবাই তাৰপাছত এতিয়া এখন পৰ্যটনথলী হিচাপে মানে হেৰি হৈ আছে আৰু ওপৰত উঠি অহাৰ কাৰণে হেৰিও বনাই দিছে চিৰিও বনাই দিছে আমি এতিয়া ঘৰমুখী হৈছোঁ আমি ঘৰমুখী হোৱাৰ আগতে তেওঁলোকৰ পৰা ইয়াতে ৰান্ধি বাঢ়ি খাব সমগ্ৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ ওপৰত লাইনৰ কাৰণে চলাৰ ব্যৱস্থা কৰিছে আপোনালোকে দেখিছে এয়া চলাৰৰ ব্যৱস্থা হৈছে ইতিমধ্যে ইয়াত আৰু মানুহ আহক পৰ্যটনথলী হওক ইয়াৰ মানুহবিলাকে অকল মানে কি ভক্তিটো নহয় অৰ্থনৈতিকভাৱে লাভান্বিত হওক সেইটো আমি কামনা কৰিছোঁ তাৰপিছত ইয়াৰ পৰা আমি যাবলৈ খোজ লৈছোঁ